যেতিয়া আঁতৰি যাম এতিয়াও মই সাৰে আছো তোমাক লগত লৈ জোৰা দিছো প্ৰতিটো ভগ্ন স্বপ্নক তোমাৰ চহৰখন এৰি মই এতিয়াও যাব পৰা নাই যদি তুমিও সাৰে আছা কোৱা মোক এবাৰলে বহুত কঠিন হয় আপোনজনক এৰি যোৱা তোমাৰ পৰা বিচ্ছেদে কি আনে মোৰ জীৱনলৈ মই নাজানো অচিনাকি ভৱিষ্যতৰ কোনটো পথত যে পুনৰ এবাৰলৈ লগ পাম ভাবিলেই অন্ধকাৰ নামি আহে মোৰ দুচকুলে কেতিয়াবা পাৰিলে কাষ্টমাৰ হৈ আহিব পাৰো তোমাৰ অভয়াৰ স্ক্ৰীনত নাম্বাৰ এটা দিম তোমাক আৰু সুধিম কিয় ফোন ৰিচিভ নকৰে আৰু কিয় ফোন নাহে প্ৰফেশ্যনেল নোহোৱাকৈ পাৰিলে সমাধানটো দিবলৈ চেষ্টা কৰিবা ববিং নকৰিবা মোক কিমান যে কষ্টৰে ভৰা দুস্বপ্নৰ সন্মুখীন হৈছো তোমাৰ প্ৰেমত পৰি মোৰ পঞ্চতন্ত্ৰয়ো জানে এই কথা আৰু তুমিও জানা মোৰ সূৰ্য নুঠা সৰু পৃথিৱীখনৰ নিৰ্জনতাক যেতিয়া মই দূৰলৈ গুচি যাম তোমাৰ স্মৃতিখিনি ৰোমন্থন কৰিবলৈ শিকিম তোমাৰ কাজল সনা দুচকুৰ মাজতেই মই নিজকে বিচাৰি ল'ম হৃদয়ৰ দুৱাৰদলি তুলমি থকা তোমাৰ হাঁহিটোত পাহৰিব বিচাৰিম সকলো দুখ আৰু বেদনাবোৰ কেতিয়াবা সপোনলৈ আহি অলপ আমনি কৰিব পাৰো তোমাক তুমি খং নকৰিবা যদি পৃথিৱীখন সঁচাই ঘূৰণীয়া হয় কলম্বাছৰ নিচিনাকৈ ময়ো আহি এদিন পুনৰ উপস্থিত হ'মহি তোমাৰ বন্দৰটোত লগত লৈ আহিম তোমাৰ সকলোবোৰ যিবোৰ তুমি সন্ধান কৰিছিলা এজন প্ৰেমিকৰ পৰা এতিয়া মই খুব ভাগৰুৱা হৈ পৰিছো তোমাক হেৰুৱাবলৈ গৈ ৰেলৰ ৰকীত মাছ ৰাতি সাৰ পাই উঠো বাৰে বাৰে মাতি থাকি ষ্টেচনটোৱে কিন্তু যাব পৰা নাই কিমান দিন এনেকৈ বোৱা সান্তনা লভিম এই চহৰখনত যাব যে লাগিব তোমাক এৰি